হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আজি এটি নতুন ভিডিঅ'লৈ আৰু আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এয়া দেখিছে বৰ্তমান এতিয়া মই ঘৰতে আছোঁ মানে ঘৰত মানুহ নাই আৰু এতিয়া বৰ্তমান ঘৰতে হৈ আছোঁ আৰু এই চুলিখিনি অৱস্থাটোৰ কথা ক'ব নালাগে এটা চুলি পূৰা দীঘল হৈ গৈছে আৰু যিহেতু এতিয়া ভাদ মাহ আৰু মোৰো মানে জন্ম মাহ হয় আৰু যিহেতু ভাদ মাহতে মোৰ জন্ম সেইটো কাৰণে আৰু চুলিটো এতিয়া নাকাটোঁ আৰু নেক্সট মাহত কাটিব লাগিব আৰু বাৰু যি কি নহওক আৰু আপোনালোকক ভাবিছোঁ অকণমান যিহেতু ভাদ মাহ চলি আছে ভাদ মাহৰ যিহেতু ভাগৱত পাঠ আৰু সদায় হৈ আছে আৰু তাকে অকণমান গাবলৈ চেষ্টা কৰিছোঁ আৰু মানে চেষ্টাহে কৰিছোঁ বাৰু আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান তাৰ যি ভাগৱত পাঠ কৰা আপোনালোককো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ যদি ভাল লাগে আপোনালোকে কমেণ্টত জনাব আৰু যদিও বেয়াও লাগে তেতিয়াহ'লেও আপোনালোকে জনাব যে ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাই যায় তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু এনেদৰে যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত যাতে দি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব তেতিয়াহ'লে বলক তেতিয়াহ'লে দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কমেণ্টত কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো চাই লওঁ 2000 years later. অলৰেডি জম ৰজাই আহি পিনে ল'ৰাৰ দুখ এটি দুখ কৰাৰ কাৰণে এতিয়া কৈছে হয় 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 এইটোৱে তাৰপৰা জম ৰজা গুচি গ'ল জম বুলি কোনো চিনিয়ে নাপায় কন্দা কটা কৰি আছে আৰু জমে আহিব বুলি কথা পাতি কাণত ধৰি আছে ভাতি সুখ কৰি তপস্যা কৰিয়া গৃহ কৰিলা সম্পদ তাক এক মনে ভুলি মৰকায় যিনি সৰ্ব লোক পাই মুখ মই মাত্ৰ হয় বুঢ়াছা মুঠে খাতি দেখ পজা মিলি দেখ মহিমা প্ৰমাৰ এহি হব মনে কৰি চলিয়া মন্দৰ কৰিলে কত পইচা পাৰ উদ্ধ বাহু কৰি দুয়ো পদাঙ্গেৰে ভৰি চুয়ো থাকিলা কাক দৃষ্টি কৰি যতাৰ কান্তিয়ে তাৰ দেখিয়াতি চমৎকাৰ প্ৰলয়ৰ সূৰ্য হৰি ভৰি দেহ তেজ মাংস খায় তথাপিছে নাই মাটি তুলি লহ পাৰ এই অস্তিত্বৰ হীন প্ৰাণ দেহত নাহিকে জ্ঞান ভৈল তাত বেত বাহুদাৰ হেন দেখি দেৱত ভুলে সত্য ভুল হত আপোনাৰ পাপে খাইলে ধীনিয়া দৈত্যৰ পুৰ সৰ্বস্ব কৰিয়া চুৰ স্বৰ্গতৰ শিল দেৱতাক পাছে দৈত্য মস্কত ঘূৰ অগ্নি কৈলাসত সমস্ত লোককে তাপ দিল দেৱ হবু গৈলাই এৰিয়া স্বৰ্গৰ আশ ব্ৰহ্মাৰ
আগত দিবে দিল শুনিও জগত স্বামী দৈত্যেন্দ্ৰৰ তপে আমি তাপ পাই ৰহিতে নাপাৰি তাক সৈন্য কৰি